নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমীয়া বিষয়ৰ কেইটামান কমন কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম, যিবিলাক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজি আমি ভাৰতীয় সংস্কৃতি পাঠটোৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন চাওঁ আহা, যিটো আপোনালোকে 1 নম্বৰীয়া কুৱেশ্যন এইটো 5 নম্বৰৰ শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল এইটো কুৱেশ্যন চাই যাব। আৰু তাৰপিছত এইটো 7 নম্বৰীয়া কুৱেশ্যনটো মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি, এইটো আপোনালোকে ভালদৰে চাই যাব। আৰু তাৰপাছত এইটো 12 নম্বৰ কুৱেশ্যনটো, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু, এইটো কুৱেশ্যনটো আপোনালোকে ভালদৰে চাই যাব। আৰু 13 নম্বৰ কুৱেশ্যনটো মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ, সভ্যতা আৰু সাংস্কৃতিক শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা, এইটো কুৱেশ্যনটো আপোনালোকে এবাৰ চাই যাব। আৰু বহল প্ৰশ্নৰ ভিতৰত মোৰ মতে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া, এইটো কুৱেশ্যন আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে। আৰু ব্যাখ্যা কৰাৰ ভিতৰত চাবলৈ গ'লে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ, এইটো ক নম্বৰ কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট হ'ব পাৰে। এতিয়া আমি ইণ্টাৰনেটৰ তিতা মিঠা পাঠটিৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক চাওঁ আহা। ইয়াত আপোনালোকে ইণ্টাৰনেট কি বা ভাইৰাছ কি, এই দুটা প্ৰশ্ন আপোনালোকে চাব পাৰে। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো, ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে, বা ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে, পাঠটোৰ আধাৰত বুজাই লেখা। 8 নম্বৰ কুৱেশ্যনটো মোৰ মতে বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে। এই 8 নম্বৰ কুৱেশ্যনটো মোৰ মতে বহুত ইম্পৰ্টেণ্ট হৈ পৰিব। নেক্সট পাৰ্টটো হৈছে অৰুণিমা সিনহা। ইয়াৰ পৰা আপোনালোকে প্ৰথমে এইটো 8 নম্বৰৰ কুৱেশ্যনটো, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল, এইটো কুৱেশ্যনটো আপোনালোকে ভালদৰে চাই যাব। তাৰপাছত গ নম্বৰ কুৱেশ্যনটো আপোনালোকে চাই যাব। তাৰপিছত অলপ যদি 4-5 নম্বৰ কিবা বিৱৰণ দিয়া প্ৰশ্ন সুধি দিয়ে, তেন্তে অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানটো বৰ্ণনা কৰা বা বৰ্ণনা দিয়া, এইটো কুৱেশ্যনো মোৰ মতে আহি যাব পাৰে। নেক্সট লেচনটো হৈছে পাৰস্যত এভুমুখী। ইয়াৰ পৰা বহুতো কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে, যোনটো 1 নম্বৰৰ ভিতৰত আপোনালোকে বুছেৰ বিমানবন্দৰটো কিয় গুৰুত্বপূৰ্ণ, বা ইৰাণৰ ৰাজধানীৰ নাম, ইৰাণীসকলে নৱবৰ্ষক কি বোলে। আৰু অলপ দীঘলীয়া প্ৰশ্ন আপোনালোকে চাবলৈ গ'লে ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱ বিৱৰণ দিয়া, এইটো 11 নম্বৰ প্ৰশ্নটো আপোনালোকে ভালদৰে চাই যাব পাৰে। তাৰ পৰা তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা, এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট হ'ব পাৰে।